हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে মোৰ চেনেলৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু কাম চাম শেষ কৰি গা চা ধুই আহিলো ভাত বনাবৰ কাৰণে আৰু ইফালে বাবু ধুনীয়াকৈ টোপনি মাৰি আছে আৰু আপোনালোকে ভাবিছে বিছনাখন খুৰাই দিলো মানে কি কাৰণত খুৰালো ঘৰত গৈছিলো ইমান নিগনিৰ উৎপাত বাঢ়িছে কি ক'ব নিগনিবিলাক ইমান হৈছে ঘৰত গ'লে মানুহ নাই যেহেতুকে মানে অকমান বেছিয়ে হয় নিগনিবিলাকৰ উৎপাত আহি কিনে দেখিলোঁ যে নিগনি মানে ইফালে সিফালে দৌৰি আছে মোৰ যে নিগনি দেখিলে কি একদম মই পাগল হৈ যাওঁ কিবা লাগে আৰু মানে তাৰপিছত নিগনিয়ে দাৱাই আনি দিলোঁ দিয়াত নিগনিবিলাক মানে দুই এটা নিগনি মৰিলে মৰাৰ পিছত ঘৰটো গোটেই চাফা কৰিলোঁ বস্তুবিলাক উঠাই এদিন পুৰা চাফা কৰোঁতে গৈছে আৰু পুৰা তাৰপিছত ভাবিলোঁ বিছনাখন অকণমান চেঞ্জ কৰি দিওঁ কাৰণ সিহঁতৰ জাগাটো চেঞ্জ হৈ যাব মানে এনেও এই বক্স পালেঙত মানে নিগনিবিলাকে বেছি ভাল পায় কাৰণ তলটো পুৰা কভাৰে থাকে ন সোমাই থাকিবৰ কাৰণে বহুতে ভাল পায় এতিয়া নিগনি এটাও নাই গোটেই মৰি গ'ল আৰু মই এই নিগনি মাৰা আঠা এখন পাই নহয় সেই আঠাখন লগাই থৈ দিওঁ ইনটাইম আৰু যদিও বাই চান্স ক'ৰবাৰ পৰা এটা আহি সোমাই এইটোত লাগি যাব সেইকাৰণে বিছনাখন অকণমান এনেকৈ দিলোঁ যদিও বা এনেকৈ দিছোঁ বহুত ৰিস্ক হৈছে কাৰণ এই খিৰিকীখনৰ মানে আগত মানে এই বিছনাখনৰ যিটো মাথা সিফালে আছিলে এতিয়া মানে কি হ'ল খিৰিকীটো মেলিবই নোৱাৰিম বাবুৰ কাৰণে আৰু বাই চান্স যদি খোলা হয় সি যদি মানে ওলাই যায় বহুত বেয়াকৈ পৰি যাব সেইটো কাৰণে খিৰিকীটো পুৰা বন্ধ মেলাই নহয় এতিয়া খিৰিকীটো যিয়ে নহওক নিগনিবিলাকৰ অলপ উৎপাত কমিছে আৰু নিগনি থাকিলে ইমান বেয়া লাগে নহয় কি ক'ব আৰু যিমানে বস্তু থাকি ৰাখিলেও কিবা এটা মানে মনত কিবা এটা ভাব হয় লাৰিলেই নেকি উঠিলেই নেকি মানে খাবই ঘিণ লাগে বস্তুবিলাক সেইটো কাৰণে তাৰ যিয়ে নহওক অকণমান জেগাটো চেঞ্জ কৰি দিলেই চাগে নিগনিবিলাকৰ অকণমান কনফিউজ হৈ যাব যে তাত জেগাটো ক'ত গ'ল সেনেকুৱা কৰিব লাগে বোলে বহুতে কৈ থাকে যে মানে থকা বস্তুবিলাক চেঞ্জ কৰি থাকিব লাগে যিটো ঘৰত নিগনি থাকে নিগনি বাৰু নাছিলে ঘৰৰ ওচৰৰ মানে যি ঘৰ মানুহ আছে সিহঁতৰ গুদাউন আছে দোকানৰ বস্তুবিলাক ৰাখে সিহঁতৰ ঘৰৰ পৰাই মানে চবৰে ঘৰত নিগনিবিলাক আহে কাৰণ সিহঁতৰ ঘৰত অভাৰ নিগনি আমি নাছিলোঁ কাৰণে নিগনিবিলাকে মানে মানুহ নাথাকিলে বেছি সেই কৰে নহয় আহিছিল যিয়ে নহওক এতিয়া নিগনি নাই বাৰু নিগনিৰ হেৰিটো হৈ গ'ল আৰু এতিয়া ভাত বনাওঁ দুপৰীয়া ভাত বনাবৰ সময় হৈ গ'ল আৰু এতিয়া বাবু ধুনীয়াকৈ টোপনি মাৰি আছে সি শুই থাকোঁতে মই জল্দি ভাতটো বনাই লওঁ তেনেহ'লে আজিৰ ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু মোৰ ভাতটো হৈয়ে গ'ল এইফালে মই বনাই আছোঁ লাও আৰু মাছখিনি মই ভালদৰে মজাই লৈ কিনে উঠাই থৈ দিছোঁ কাৰণ মাছখিনি মই আজি কেঁচাই বনাইছোঁ সেইকাৰণে ভাঙি যাব বুলি মই উঠাই ৰাখি দিছোঁ এতিয়া লাওখিনি ধুনীয়াকৈ সিজিবলৈ দি দিছোঁ লাওটো কিন্তু বহুত কোমল দেই গাঁৱৰ পৰা অনা লাও হয় সিজিছে এইমাত্ৰ মই জাষ্ট বহাই দিছোঁ সিজিব লৈছেই লাওটো আৰু ধুনীয়াকৈ লাওখিনি সিজি গ'লে মই মাছখিনি ইয়াতে দি দিম আপোনালোকে এনেকৈ বনাই নে কেঁচা মাছেৰে লাও খাই বহুত টেষ্টি লাগে কিন্তু খাই চাবচোন এইফালে আমাৰ বাবু আহি গ'ল স্কুলৰ পৰা ন কেনেকুৱা স্কুলত আজি ভাল লাগিছে আৰু বাবু উঠি গৈছে মোৰ ভাত বনোৱা হোৱাই নাই ইফালে সি আহি পালে দেৰি হৈ গ'ল ভাত বনাওঁতে 2টা বজাত আহি গ'ল চেঞ্জ কৰি লোৱা কাপোৰটো এতিয়া দুইজনে পুৰা উৎপাত লগাব বাৰু হৈয়ে গৈছে অকণমান বাকী আছে আৰু চব্জিখন হ'বৰ কাৰণে ভাত হৈ গ'ল আহি আছোঁ দুজনৰ ইমান উৎপাত লগাই এৰি দিয়া তাৰ গাটো ভাল নাই বাবা আহা এইফালে আহা তাৰ গা ইমান বেয়া সি জানি আছে কাপোৰ দিব নালাগে মেচিনত কাপোৰ দিব নালাগে আনা কাপোৰটো লৈ আহাচোন বাবু মই মানে ধুবৰ কাৰণে এইটো দুপাট্টাখন মেচিনত দিছিলোঁ থৈ দিছিলোঁ ওপৰত তাৰমানে মই সেইটো লৈ বাহিৰত লৈ যাব লাগে এতিয়া মোক এইটো ল'ব দিব সি মই বাহিৰত যাওঁ এইটো লৈ আছোঁ এইটো মোৰ চব্জিখন ৰেডি হৈ গ'ল এতিয়া ভাত খাই আপোনালোকক পুনৰ লগ পাম দুপৰীয়া ভাত খোৱাৰ পিছৰ পৰা আৰু ভিডিঅ' কৰাই নহ'ল এইফালে দেখিছে আমাৰ ডাঙৰ বাবু সৰু বাবু কেনেকৈ শুই আছে আৰু ডাঙৰ বাবু যে ভৰিখনত সেইখিনি গাঁৱত যাওঁতে দুখ পাইছিলে এইফালে দুইজনে দেখিছেনে কেনেকৈ উল্টি টোপনি মাৰি আছে ইফালে এটা মানে ডাঙৰ বাবুৰ টোপনি লাগিলে সি যিখিনি জেগাত থাকে তাতেই টোপনি গুচি যায় কেনেকৈ শুই আছে চাচোন দুইজনে আৰু এতিয়া 11টা বাজিল আৰু হাজবেণ্ড আহিছে আৰু লগতে এখন চাকু লৈ আহিছে আৰু চাকুখন মোক দেখুৱাই আছে মানে বেলেগ মানুহ হ'লে চাগে ভয়ে খালে হয় তেনেকৈ দেখুৱাই আহিছে ডাইৰেক্ট ৰুমত সোমাই চুৰিখন দেখাইছে এতিয়া ধুনীয়াকৈ ভাত খাবৰ কাৰণে বাঢ়ি লৈছোঁ ভাতটো খাই লওঁ তেনেহ'লে আৰু আজিলৈকে তেনেহ'লে বাই ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব